পাপাই লাহনীয়ে পানী মাৰি আছে, মানে পানীখিনি নহ'লে শুকাই যায়। হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 8:30 বাজিছে আৰু মই গা চাটো ৰেডি হৈ ল'লোঁ আৰু এতিয়া আমি পথাৰলৈ যাম। আজি আমাৰ নভুই, গতিকে ভিডিঅ'টো আগলৈকে চাই থাকিব। আমি এতিয়া পথাৰলৈ যাম, তেতিয়া আপোনালোকক দেখাই যাম আমি আজি পথাৰত কেনেকৈ মস্তি কৰিলোঁ, মানে কঠীয়া কেনেকৈ ৰুলোঁ। আৰু মই বোকাত নমাটো মস্তি বুলিয়ে ভাবোঁ, সেইকাৰণে মস্তি বুলি কৈছোঁ। গতিকে ভিডিঅ'টো আগলৈকে চাই থাকিব। মই একদম লিপষ্টিক লগাই লৈছোঁ পথাৰলৈ যাবলৈ। মোৰ কিতাপটো দেখিছ নাই? এতিয়া আমি পথাৰলৈ আহি আছোঁ। এই মাজত ধৰিবি, নহ'লে মায়ে ভালকৈ কাটিব নাজানে নহয়, সেইকাৰণে হৈ যাব। আৰু নুঠাবি আৰু এমুঠি উঠাই দে, মায়ে ল'ব নহয়। আমি ল'ম। তেনেকৈতো নিব লাগিব, মাজতে ধৰিছোঁ। তুমি এমুঠি লৈ লোৱা আকৌ, এইটো দে তই দুডাল ল, খিতা ওলাইছে। দুমুঠি লৈ ল'ব, হেৰিত সেইটো চাবিটো মোৰ হাতলৈ দে, মই এখনত খালী হৈ এই একো নহয়, দিনৰ গুটি আৰু কিনো আৰু আমাৰ নিচিনাকৈ ধৰ। আমি কঠীয়া এনেকৈ লৈ আহি আছোঁ আৰু পথাৰলৈ। তাত পালেগৈ, মই ইয়াতে আছোঁ, দেখিছে। বোকাত ভৰি দিলোঁ আৰু দেই, একদম পাকৈত ৰোৱনি যে আমি। ইয়াক গোচ লৈছে দেই মায়ে। বোকা মিলাবা তানি। এইবাৰ যে মা দেউতাহঁতৰ ৰুইছিলোঁ, মনত আছে নাই? এইখন আমাৰ ঘৰৰ ওচৰতে আছে চা, সেইখন কৰি আহিবগৈ পাৰিম আজি। কঠীয়া ক'ল আকৌ, কঠীয়া এটা পেনত বনগুটি লাগি আছে, সেইখিনি আঁতৰোৱাই নাই। মই ভৰিটো উঠি ওলাই থাকিব, সেইকাৰণে হাত পেণ্ট পিন্ধা নাই। মোবাইলটো ভৰাব লাগিব সেইকাৰণে।
নিয়ম প্ৰজান্দাই মানে সেই বোকা দেখি ৰ'বই নোৱাৰিলে আৰু পাহাৰী ৰোৱনীকেইজনীক মই ভিডিঅ'কে কৰিছোঁ আৰু দেই তাতে ৰু চবতকৈ ধুনীয়া লাগিছে মুনু লিপষ্টিক কাজল চব हम तोरा जिराबा टानी तुम लोग काम करो टानी मैं गा चा धुई कारण मैं लिपस्टिक चिपस्टिक लगा मुनुए गा धुली ना ताइयों गा चा धुई लिपस्टिक चिपस्टिक लगा आको मुठते मैं आही लंगे मैं जामें माने तने जाना मैं जाऊँगे छाती तो लो जा मैं तब बही लग मैं আকৌ ঘৰলৈ আহিছোঁ মাহঁত অলপ এতিয়া উঠি বহিব এতিয়া 11:30মান হ'বলৈ হ'ল সেই মই বোলো চাহ আনিবলৈ আহিছোঁ ঘৰলৈ ভাগৰ লাগিছে তথাপি ভাল বেছিকৈ ভাগৰ লগাতকৈ বেছি মোৰ ভাল লাগিছে মানে মনটো ঘৰৰ খেতি কিন্তু সেই বহুত দিনৰ মূৰত খেতি কৰা হৈছে যে কিছুমান জেগাত বোকাটো অলপ নাইকিয়া মানে বোকা অলপ মাজে মাজে নাই তথাপিও অহা বাৰ ভাল হ'ব আৰু বেছিকৈ ভিডিঅ'টো স্কিপ নকৰিব আগলৈকে চাই থাকিব দেই আজি দিনটো পথাৰত কেনেদৰে পাৰ কৰিম দেখাই যাম আপোনালোকক চাই থাকিব আপোনালোকে ভিডিঅ'টো আগলৈকে সেইকাৰণে ভালেই হ'ল কমকৈ আনিলোঁ দিলোঁ খাই এইটো খাই 3টা আনিছোঁহে মই মোৰ কাৰণে জোখ হৈছে ভাইটিয়ে কৈছে ময়ো যাওঁ নি ৰুবলৈ খালি মোক সেই চুমু কথাতে হাঁহি উঠিলে চিধা চিধি আহিছে চকুটো ইফালেও কৰা নাই চিধা চিধি আহিছে একদম ঘৰৰ পৰা দেখি থাকিবা এই দুখুৱাটো ধৰে আমাৰ ঘৰৰ পৰা দেখি থাকিব গৈছোঁ আহিছে নাই এতিয়া আমি ঘৰলৈ যাম ভাত আনিমগৈ
পথাৰতে খাম আৰু আমি পূৰা ধুনীয়াকৈ ছেট আপ কৰি লৈছোঁতো পথাৰত তাতে আমি এনেকৈ ভাত চাত খাম আৰু এতিয়া যাওঁ পাহাৰীয়া আমি এতিয়া গৈ আছোঁ ঘৰলৈ ভাত আনিবলৈ পথাৰত ভাত খোৱা আমেজটো বেলেগ ন চুমু বেছিকৈ ৰোৱা দিনত খাই ভাল লাগে কটাৰ দিনত বেছি ভাল লাগে কাৰণ সেই মানে এতিয়াতো যিমান হ'লেও বোকা চোকা হৈ থাকে ন তেতিয়া ইমান বোকা চোকা নহয় মই চাৰ্টটো খুলি দিয়াৰ পিছতে কিবা এটা ভাল লাগিছে এতিয়া অকণমান মানে বোকাখিনিৰ কাৰণে অকণমান হেৰি হয় যে তোমাৰ কেনেকুৱা লাগিছে তুমিতো প্ৰথমবাৰ ৰুইছাহি মানে আগতে ৰুইছা ভাল লাগিছে এইবাৰ খালি ঘৰত গৈ কঁকাল বিষ হ'বগৈ একো নাই অকণমান ৰুলে হয় সেই প্ৰথমতে এতিয়া আমাৰ মাটি কম বুলিহে যাৰ বহুত মাটি তাহাঁতৰতো একদম অৱস্থা বেয়া হৈ যায় চাগে হ'ব এতিয়া আমি ঘৰলৈ গৈ লওঁ তাৰপাছত ভাত চাত খাওঁতে অকণমান দেখাম আৰু দেই এতিয়া আমি ভাত লৈ আছোঁ বাপৰে ভাতখিনি হাতাখন ল'ব লাগিছিলে নে চুমু হাতাখন দেখোন সেই দাইলখিনি ল'ব লাগিব নহয় সেই গোলখনে আন কেলৈ কচোন সেইখনে ভাল হ'ব ভাতো পাৰিব পাৰিম দাইলো পাৰিব পাৰিম এতিয়া হাম যাত আহে খানালৈকে যাত আহে ৰ'দো নহয় যে খালি পাপৰখিনি জলকীয়া এখন দিলি নে জলকীয়া লৈ আহিছেচোন এই পথাৰত প্ৰখৰ ৰ'দচোন আহোঁতে আমি ৰ'দ নাছিলে এতিয়া পূৰা ৰ'দ আৰু দেই এতিয়া ভাইটিয়ে একদম পানী চানী কাঁহী থাল চাল লৈ গৈ আছে আৰু আমি কিজনী লেলাই পেলাই আহি আছোঁ এনেকৈ হয় নাই পিছে এই পথাৰৰ পৰা এনেকৈ অহা যোৱা কৰাটোহে বেয়া এই তাত বহি ৰুই থাকিবলৈ ভালেই লাগে এনেকৈ বাৰে এনেকৈ অকণমান ৰুই এনেকৈ এই চব কৰি থাকিবলৈ আমনি লাগে হ'ব তেতিয়াহ'লে নিবলৈ দিগদাৰ হৈছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে আমি একদম পথাৰ পাই লওঁগৈ দেই খাবলৈ বস্তুবোৰ আনি লৈছোঁ এতিয়া আমি খাই মেলি লওঁ এতিয়া আমি খাই মেলি ল'ম আৰু তাৰপিছত ৰুই বহুতখিনি ৰুই হ'লেই আৰু অকণমান আছে আৰু সেয়া ৰুই মেলি এতিয়া আমি খাই লওঁ তাৰপিছত আকৌ লগ পাম একদম এনাৰ্জি শেষ হৈ গৈছে বুলি খেতি কৰাটো ধেমালি কথা নহয় দেই বেলেগৰ ঘৰত আমি আগতে ৰুবলৈ যাওঁ অকণমানহে ৰুওঁ হয় নাই চুমু খাইছা মা পূৰা দিছে ভাইটি তুমিতো আৰু এতিয়া আহিছা নতুনকৈ দাইলকণ খালি মজা লাগিছে দেখি ভাল লাগিছে ন খাই কেনেকুৱা লাগিছে আমি এতিয়া মায়া আমাৰ কঠীয়াৰো হৈ গ'ল মা আৰু বৰমাই ৰুইছে মানে আমাৰ কঠীয়া শেষ হৈ গ'ল আৰু যিকেইটা দিছিলে সেয়া হৈ গ'ল সেইকাৰণে আমি মানে এতিয়া অলপ ভ্ৰমণৰ দিশে আহিছোঁ সেয়াৰ ওচৰতে চাং এখন আছে আমি তালৈ আহিছোঁ এইফালে পৰা ইমান কলা লাগিছে চা এতিয়া আমি চাংখনলৈ আহি ইয়াত মানে ইয়াত মানে মোৰ বৰ্তাহঁতে এনেকৈ ফিচাৰী আছে তাত মাছ চাছ বহে তাত মানে চাংখন আছে আমি মানে কি কৰিম এতিয়া ঘৰলৈ যাব মন নাযায় ভাত চাত খাই হৈছে যে মাহঁতে কঠীয়া ৰুইছে সেইকাৰণে আমি তালৈকে আহিছোঁ ইয়াতে অকণমান বহি তাৰপিছত এনেই ইয়াতে বহি অলপ টাইম পাছ কৰিম ফটো চটো মাৰিম সেইকাৰণে সেই বুলিয়ে এডোখৰলৈ আহিছোঁ মাছ যদি ওলাই চাম মাছৰ পোৱালিবোৰ সৰু সৰু হৈ আছে চা ফোনত নোলাব চাগে আমি এনেকৈ জিলিকিছে যে ইমান ভাল লাগিছে চা চুমু ফটোকপি মাৰ চুমু ফটো মাৰ সিহঁতি বহি অলপ চিল আউট কৰি আছে আৰু এইটোতে বৰ্তাহঁতৰ ফিচাৰী হয় তালৈকে আছে মাছ আছে আৰু ডাঙৰ এতিয়া নোলাই চাগে এতিয়া মাছে গৰমত ক'ত ওলাব সেইটোৱে তলত সোমাইহে আছে চাগে ন ইফালে পথাৰ আৰু চকুৱে নেদেখালৈকে পথাৰ আৰু সেইফালে বাগান আছে সেইটো ইটা ভাটা
বতৰটো ভাল হোৱা হ'লে পানী অলপ থাকিলে এইডোখৰত দলংখনত বহি অলপ হেৰি কৰিবলৈ ভাল লাগে। এয়া আমাৰ ফটোশ্বুট চলি আছিলে, আমি কঠীয়াৰ বগৈ এনেকৈ ফটো মাৰি থাকোঁ। हमारा हो गया, हम घर आ रहे हैं। আমি এতিয়া ঘৰলৈ আহি আছোঁ। এজনী মুনু চুমু এইবিলাক ঘূৰি দিয়া। মোৰ মানে এতিয়া কেমেৰাটো মোৰ হাতত বহুত বস্তু আছে মানে এতিয়া সেইকাৰণে মোৰ হেৰি বেক কেমেৰা কৰিবলৈও মন যোৱা নাই। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ দেই। গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। বাই বাই।